নমস্কাৰ, মই ৰান্ধি ভিতৰতে সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপিটো হৈছে সান্দহ আৰু গাহৰি। ইয়াৰ প্ৰথমতে গাহৰি মাংসখিনি তেলত ফ্ৰাই কৰি ল'ব, ভাজি থাকিব। আদা, নহৰু, হালধি সকলোবোৰ আপোনালোকে নিজৰ আন্দাজমতে দি যাব। আপোনালোকে এবাৰ বনাই খাবচোন বহুতে, আৰু যিসকলে গাহৰি মাংস নাখায় লোকেল আৰু বা ব্ৰইলাৰ মাংসৰ লগতো বনাই খাব পাৰে, বহুতেই ধুনীয়া হয় খাবলৈ। আমাৰ যে এইটো প্ৰায় বনাই খোৱা হয়েই। আদা, নহৰু, হালধিবোৰ দিব, তাৰপিছত দিব মেইন বস্তুটো হৈছে আমাৰ সান্দহখিনি দি পানী অলপ দি উতলাই দিব। উতল অহাৰ পিছত আমাৰ এয়া তৈয়াৰ হৈ গ'ল সান্দহ আৰু গাহৰি মাংস। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আৰু আপোনালোকে